Good morning. আজি আকৌ এটা স্ক্ৰীন প্ৰিণ্টিঙৰ ভিডিঅ' লৈ আহিছোঁ। আজি গোল্ডেন কালাৰটো মই কাপোৰযোৰত কেনেকৈ কৰিছোঁ আৰু কি কাপোৰত কৰিছোঁ সেইটো দেখুৱাম। চাই থাকক ভিডিঅ'টো। প্ৰথমতে গ'ল্ড প্ৰিমিয়ামটো খুলি দেখুৱাম আপোনালোকক। গ'ল্ড প্ৰিমিয়ামটো এনেকুৱা হয়। এইটো আৰু এইটো হৈছে গোল্ডেন কালাৰ। গোল্ডেন কালাৰটো এনেকুৱা ধৰণৰ থাকে আৰু ইয়াত মই অকণমান প্ৰিমিয়াম মিক্স কৰিয়ে থৈ দিছোঁ, যিহেতু কৰিয়ে থাকোঁ মই কাপোৰ, সেইবাবে অকণ প্ৰিমিয়াম মিক্স কৰাই আছে। ইয়াতকৈও গোটাকৈ আহে। আপোনালোকে নতুন যদি খোলে টেমা মানে এইটো ৰঙৰ, তেনে বহুত গোটাকৈ থাকে। ইয়াত মই অকণমান মিক্স কৰিয়ে থৈ দিছোঁ। মোৰ কাপোৰ এযোৰৰ চাদৰখনত মানে জোৰ কাপোৰটো চাদৰখনত এইখিনি হ'লে চাদৰখন মোৰ কমপ্লিট হৈ যাব। এতিয়া মই এইখিনিৰ লগত প্ৰিমিয়াম মিক্স কৰি ল'ম। আৰু এইখিনি এতিয়া মিক্স কৰি লৈছোঁ। এতিয়া অকণমান মোৰ ডাঠ যেন লাগি আছে কালাৰটো। আকৌ হয়তো অকণমান প্ৰিমিয়াম দিব লাগিব, মানে ফ্ৰেমত কালাৰটো দিব পৰাকৈ হ'ব লাগে। এতিয়া অকণমান আৰু প্ৰিমিয়াম মিক্স কৰি ল'ম। এতিয়া দেখিছে চামুচখনৰ পৰা কি ধুনীয়াকৈ কালাৰটো মানে নিজে নিজে পৰি গৈছে। তেতিয়া মানে অকণমান এনেকুৱা ষ্টিকি টাইপ হৈ আছিল, এতিয়া এনেকুৱা ধৰণৰ হৈছে। এতিয়া কাপোৰত আমি কৰিব পৰা হৈ গ'লোঁ। প্ৰথমতে কাপোৰত কৰাৰ আগতে মই বেয়া কাগজ এখনত কৰি চাওঁ, আৰু এইখন ডুৱেল স্ক্ৰীণ হয়। আৰু ডুৱেল স্ক্ৰীণখনৰ মই এটা ছাইডত এইটো এৰিয়াত চেলো টেপ লগাই লৈছোঁ, হোৱাইট টেপ। আৰু অকল যে ছাইডত যে ডিজাইনটো আছে, সেই দুটাহে ফুল মই কাপোৰযোৰত কৰিম। আগতে মোৰ ভিডিঅ' এনেকুৱা এটা ভিডিঅ' আছে, মানে বাইদেউ এগৰাকীয়ে সেইটো চাই পেলাই মোক আকৌ এযোৰ এনেকৈ কাপোৰ বনাবলৈ দিছে। সেইবাবে মই আকৌ সেইটো ডিজাইনকে কৰিছোঁ। মই অকণমান এনেকৈ চাই লওঁ পেপাৰত কেনেকুৱা হয়। ঠিকে আছে, আহিছে কালাৰটো। এতিয়া কাপোৰত কৰিম। হৈ গ'ল। এতিয়া মই বাকীবোৰ এনেদৰে কৰি যাম, বাকীকেইটা ফুলো। আৰু এই কাপোৰযোৰ যে এইযোৰ টপ কোৱালিটিৰ মিক্স পাট হয়। আপোনালোকে হয়তো ভিডিঅ'ত ধৰিব পাৰিছে। ৰাতিও যদিও বা ভিডিঅ' কৰিছোঁ, তথাপিও হয়তো ধৰিব পাৰিছে। মিক্স পাটৰ টপ কোৱালিটিৰ এটা চাইন থাকে, ভাল লগা হয় দেখিব।
মই এই ৰঙা যে দেখিছে ডিজাইনটো সেইটো মই আগতে একেটা ফ্ৰেমতে কৰি লৈছোঁ। এতিয়া মই অকল ছাইডত চেলো টেপ লগাই গোল্ডেন কালাৰটো এণ্ড ডিজাইন কৰিছোঁ। মানে একেটাই হয় ফুল, এই গছ বুটা বুলি কয় হয়তো এইটোক। আৰু মই অকল সেইটো ছাইডত বাকী অংশত চেলো টেপ লগাই অকল এইটো অংশত খোলা ৰাখি পেলাই কৰিছোঁ কাপোৰযোৰ। আপোনালোকে কমেণ্টত জনাব কেনেকুৱা লাগিছে।